গাইজ গুড মৰ্ণিং আৰু মই ৰাতিপুৱা এনেকৈ শুই উঠিকৈ ভিডিঅ' কৰিবলৈ আহিছোঁ কাৰণ আজি আমি যাম নহয় এখন পাহাৰ আছিলে কাষেৰে এখন নদী বৈ গৈছিলে নদীখনৰ কাষতে এজোপা গছ আছিলে আৰু প্ৰাকৃতিক ধুনীয়া বাতাবৰণ পোৱা গৈছিলে সেইটো কাহিনী নহয় এইটো মোৰ নিজৰ কাহিনী এটা হেৰুৱা বেগৰ কাহিনী আৰু বেগৰ কাহিনীটো মই ক'ম লোকেশ্যনটো চাই লওঁ এইটো ভালে আছে মোৰ হেৰুৱা বেগৰ কাহিনী আৰু মই ক্লাছ 10ত ইয়ালৈ আহিছিলোঁ ডিফুলৈ আৰু ডিফুত মোৰ বৰ্তাহঁতে থাকে মই কৈছোঁ মোৰ ফাৰ্ষ্ট ব্লগটোত ডে 1ত আৰু ডে 2 আজি ডিফুত আহিছিলোঁ মই আৰু মোৰ পাপা অহা নাছিলে মা মই ভাইটি আহিছিলোঁ আৰু আহোঁতে কি হৈছে মোৰ এটা বেগ পচন্দ আহিছিলে ক্লাছ 10ত আছিলোঁ সৰু আছিলে একো লোৱা নাই খালি ইয়াতে ইমান বজাৰত কিমান কি বস্তু লাগে মোক একো নালাগে খালি বেগ এটা লাগে আৰু বেগটো মই বহুত পচন্দ হৈছিলে কিন্তু বহুত ইয়াতে দামৰ মানে বহুত দাম লৈছিলে সেইটো বেগত সেইকাৰণে মোৰ বেগটো নিদিলে আৰু যি নিদিলে মনত এটা আফচোচ ৰৈ গ'ল যেতিয়া ডিফু বুলি কয় মোৰ সেই বেগটোলৈ মনত পৰে আৰু আজি আহিছোঁ ডিফু গতিকে যিহেতু ডিফু আহিছোঁ মই বেগটো বিচাৰিম আৰু পাওঁ নে নাপাওঁ চা আৰু এতিয়া আছোঁ আমি ইয়াতেই আছোঁ ডিফুত আৰু আজি আমি যাম ডিমাপুৰ আৰু গতিকে ডিমাপুৰত কি হয় কি নহয় কি পাওঁ আৰু মোৰ বহুত বস্তু কিনিবলগীয়া আছে কি কিনো কি নিকিনো সকলোখিনি দেখাম আৰু গতিকে ব'লক পৰিৱেশটো খুব সুন্দৰ খুব ভাল লগা ইয়াৰে চাব পাৰি খুব ফ্ৰেছ আৰু এতিয়া বাজিছে চাগে 6:30 আৰু আমি যাম ডিমাপুৰ লাহে লাহে ডিমাপুৰ যাম কি হয় কি নহয় কালিৰ যোনটো ভ্লগ আপোনালোকে চালে মানে মই কালি যোনটো ডে 1ৰ ভ্লগ দিছিলোঁ আপোনালোকে চাইছে সেইটো যদি চাইছে গম পাব একদম ভাল হোৱা নাছিলে সেইটো দিন আৰু আজিৰ দিনটো আশা কৰিছোঁ যে ভালে কুশলে যায় আমি যিখিনি বিচাৰিছোঁ সেইখিনি কৰিবলৈ পাৰোঁ গতিকে সেই আশা সেই চিন্তাই আৰু আজি ভ্লগটো আৰম্ভ কৰিছোঁ ঘৰৰ বেঙেনা বৰমাহঁতৰ ঘৰৰ বেঙেনা নেদেখা বস্তু এটা মই দেখুৱাইছোঁ নেদেখা বস্তু নহয় এনেকুৱা মই অৱশ্যে মই ঘৰৰ খেতি দেখা নাই গতিকে ভাইটিকো দেখুৱাই দিছোঁ এতিয়া মই হ'লোঁ ৰেডি আৰু ৰ'দজাক খুব ধুনীয়াকৈ পৰিছে মুখত গতিকে লাহে লাহে যাবলৈ ওলাইছোঁ গতিকে ইয়াৰে ৰাস্তাবোৰ খুব বেছি ধুনীয়া আৰু এইখন হৈছে ডিফু কাৰ্বি আংলঙৰ এখন খুব ধুনীয়া পাৰ্ক ইয়াৰে গেটখনেই খুব ধুনীয়া আৰু ভিতৰ ভাগো খুব ধুনীয়া অৱশ্যে বাহিৰৰ পৰাই দেখিছোঁ যোৱাৰ কিন্তু সৌভাগ্য কণ নহ'ল আমাৰ আৰু আগবাঢ়িছোঁ এইখন বঢ়িয়া এটা মানে কি আহিলে এইবিলাক আৰু ভিডিঅ' কৰিছা নেকি আমি আহি অলপমান জিৰণি ল'লোঁ খুব ধুনীয়া এক ঠাই কি ধুনীয়া লাগছে এইখন এখন কি বা গাঁও নাজানো আৰু কি গাঁৱে খুব ধূলিময় পৰিৱেশ অৱশ্যে কিন্তু সিফালে এখন ধুনীয়া গাঁও আছে এই অৱস্থা নহয় নাৰীকেইটা ক'ত গ'ল অৱস্থা নোহোৱা সেইকাৰণেই যে আমাৰ সকলোৰে গা বেয়া আমি ফুৰিব আহি ইয়াতে বিশেষকৈ গা বেয়াহে হৈ পৰিছে আৰম্ভণিৰ পৰা খালি গা বেয়া আৰু হয় তেনেকুৱা আৰু অলপমান ৰখি কেনে এতিয়া আমি আকৌ ওলাইছোঁ আগবাঢ়িছোঁ নাগালেণ্ডলৈ Just today or maybe two since I last saw you but now I won't come back around girl you're not trying এয়া আমি নাগালেণ্ডত প্ৰৱেশ কৰিলোঁ আৰু খুব শ্বেকেন হ'ল হৈ আছে ইয়াতে শ্বেকিং ৰাস্তা বেয়া কাৰণে আৰু এতিয়া আমি আহি পালোঁ আৰু গাড়ী আমি পাৰ্ক কৰি আহি পালোঁ ইয়াৰে অটৰ কালাৰবোৰ হালধীয়া আৰু প্ৰত্যেকটা ঠাইভেদে হয়তো বোলে বেলেগ বেলেগ সেইটো আৰু সেইটোৱে মই কৈছোঁ যে কিয় কালাৰ হালধীয়া এতিয়া ইয়াৰে বজাৰবোৰ চাই পেলাই ভালে লাগিছে
বজাৰত কি কি পাই চাম, কি কি পালেই নহ'ব নহয়, দিব লাগিব, কি কি লওঁ চাওঁ। আৰু মায়ে দিয়ে নে নিদিয়ে চাওঁ, হেনো শেষত গৈহে গম পাব যে দিয়ে নে নিদিয়ে। আৰু বিশেষকৈ ফোন কভাৰ অলপমান চাই আছে, বাক লাগে মানে ফোন কভাৰ। আৰু এয়া লাহে লাহে মা আগত গৈ আছে, মাৰ পিছে পিছে আমি। ব'লক। Maybe two since I last saw you, but now I won't come back around, girl, if you're not trying. এতিয়া আমি হয়তো গহনা চাবৰ কাৰণে যাম, মাহঁতে ৰাস্তাত কৈ আছিলে। হংকং মাৰ্কেট জুৱেলাৰী শ্বপ নাগালেণ্ড। এয়া হৈছে গহনা চাৰিওপিনে, আৰু লকেট, চেইন, তেনেকুৱা খাৰু, মণি, আঙুঠি আৰু সেনেকুৱা বস্তুবোৰ আছে ইয়াতে। আৰু ইয়াতে দাম দৰ চলি আছে বস্তুবোৰ, মাহঁতে চাই আছে। আমি আহিছোঁ ডিমাপুৰ, নাগালেণ্ডত আহিছোঁ। আৰু আমি এতিয়া চৰকাৰৰ কৰিব আহিছোঁ এইটো বজাৰ। আৰু এতিয়া আমি গহনা কিনিবৰ কাৰণে ভিতৰত গৈছে। ইয়াতে মানে বস্তুবোৰ একেলগে কিনিলে অলপমান কম দামত দিয়ে, সেইটোকে মানে ইয়াতে কিনিব আহিছে। গতিকে এয়া হৈছে গহনাৰ বজাৰ। যদি আপনি ইউজ কোয়ান্টিটি লয় হ্যাঁ তাহলে 2300 মই কিনিব আহিছোঁ অকণমান মোৰ ছোৱালীৰ কাৰণে। যদি বেশি কোয়ান্টিটি লয় 700 টাকা হবে, 3 ভাগ করে কিনে নিতে হবে এটা। আর যদি আপনি কম কোয়ান্টিটি লয় তাহলে আপনি কম কোয়ান্টিটি লয়। গাইজ এইফালে আছে নাগালেণ্ড, আৰু মই এনেকুৱা বোৰ হৈছোঁ। মাহঁতে গহনাৰ দোকানতে গহনাই কিনি আছে তেতিয়াৰ পৰা। এনেকুৱা বৰ হৈছোঁ কম আৰু। প্ৰায় 3 ঘণ্টা দোকানত সোমোৱাৰ পিছত এতিয়া আমি আগবাঢ়িছোঁ কিবা বেলেগ কিনিবলৈ। গতিকে ব'লক। মানে বজাৰত আহিলে কি হয়, সকলো বস্তু ভাল লাগে, মানে এইটো কোনটো লওঁ কোনটো নলওঁ, কোনটো চাওঁ কোনটো নাচাওঁ হৈ যায়। আৰু বিশেষকৈ আজি আমি নাগালেণ্ড ডিমাপুৰত আহিছোঁ। আমাৰ ঘৰত মানে আমি এখন দোকান ল'ম, তাৰ কাৰণে বিশেষকৈ বস্তু ল'বৰ কাৰণে, বা নিউ কিবা কালেকশ্যন আছে নেকি চাবৰ কাৰণে আহিছোঁ। যিহেতু ডিফুত আহিছিলোঁ, গতিকে বেছি দূৰ নাছিলে, গতিকে আমি আহিছোঁ বস্তু চাবৰ কাৰণে। আৰু মায়ে আমাৰ খুব বেছি চিৰিয়াছ হয় এইবিলাকৰ ক্ষেত্ৰত, বস্তু কিনাৰ ক্ষেত্ৰত। গতিকে মায়ে আমাক বেলেগ বস্তু এতিয়ালৈকেতো একো সংকেত পোৱা নাই দিব যেন, গতিকে চাই আছে তেওঁলোকে। নাগালেণ্ড শ্বপিং মাৰ্কেটত আমি বজাৰ কৰিব আহিছোঁ। কেমেৰাটো দেখিলে মাস্ক মাৰে, চবেই মাস্ক মাৰি থকাই ভাল পায়। শুনাব পাইনে নাপায় বাবু। ইয়াত বিশেষকৈ মাৰ্কেট দেখা পাব, আৰু তাৰ বাহিৰেনো কি দেখা পাব, বজাৰত আহিলে মাৰ্কেটে দেখা পাব। আৰু লাহে লাহে মই বিশেষকৈ বৰ হ'ব ধৰিছোঁ। মোৰ যিহেতু গাও বেয়া মোৰ, আৰু ইয়াতে বিশেষকৈ মোৰ এটা বস্তু একদম ভাল লগা নাই, বহিবৰ কাৰণে কোনো ঠাই নাই ইয়াতে। মানে দোকানেই বহি থাকে, তাৰ বাহিৰে ইয়াতে বজাৰ কৰিব আহে, আৰু বজাৰতনো ক'ত বহাৰ ব্যৱস্থা থাকে। যি নহওক সেইটোৱে মোৰ ভাল লগা নাই, আৰু বহুত ভৰিও বিষাইছে আৰু ইয়াতে মানে বজাৰবোৰ খুব বেছি ঘূৰণীয়া, মানে ইফালেদি গ'লে মানে খুব বেছি অলি গলি আছে, আৰু বহুত বেছি ডাঙৰ যিহেতু বজাৰখন। গতিকে ক'ত পাওঁনো, কি কিনোনো, সেইবোৰ চাওঁ শেষলৈ। বহুত দেৰি হ'ল, আৰু আমি বজাৰতে ঘূৰি আছোঁ, ইটো সিটো কিনি আছোঁ, মানে মায়ে কিনি আছে। আৰু ইয়াতে আপোনালোকে যদি আহে নাগালেণ্ডত, তেনেহ'লে বজাৰত যদি আহে, তেনেহ'লে বজাৰত আপোনালোকে ভেৰাইটিজ বস্তু পাব, ফেশ্বনেবল বস্তু পাব। তুমি কি কিনি আছা? এয়া মই মানে চাই আছোঁ। এয়া সজোৱা বস্তু খুব ধুনীয়া ধুনীয়া আছে, আৰু
ফুলৰ বস্তু, এয়া ফুলৰ দোকান। আমি ফুল চাবলৈ গৈছিলোঁ, ইমান ধুনীয়া ধুনীয়া সজোৱা বস্তু আছে, ভাল লাগিছে। Wait for me, I don't stand a chance with. হাই গাইজ, আজিও ঠিক তেনেকুৱাই হ'ল। আমি নাগালেণ্ডৰ পৰা আহিলোঁ, নাগালেণ্ড ডিমাপুৰৰ পৰা আহিলোঁ। আপোনালোকক দেখুৱালোঁ তাত বজাৰ সমাৰ এইবোৰ সকলোখিনি আমি কৰিলোঁ। বিশেষ মানে তাতে হ'লচেল প্ৰাইচ কম হয়, মানে কমকৈ হয় আৰু খুব মানে কোৰিয়ান বস্তুবিলাক আহে বা তেনেকুৱা মানে ষ্টাইলিছ ফেশ্বনেবল কাপোৰবোৰো আহে, সকলোখিনি মই দেখুৱাইছোঁ আৰু ভাল লাগিছে। শ্বপিং বিশেষ মাহঁতে কৰিছে আৰু কাপোৰ কানি এইবোৰ কাপোৰ বজাৰ সমাৰ কৰিবলৈ ভাল তাত, আৰু নিউ নিউ ব্ৰেণ্ডৰ নিউ নতুন ষ্টাইলিছ বস্তু পোৱা যায়। গতিকে নাগালেণ্ডৰ আমি বিশেষকৈ ঘূৰিব যোৱা নাছিলোঁ, আমি বস্তুৱেই কিনিব গৈছিলোঁ, মানে মাহঁতে বস্তু কিনিব গৈছিলে। গতিকে বজাৰ সমাৰৰ বাহিৰে মই তাত একো ঘূৰা নাই। গতিকে বজাৰ সমাৰতে গোটেই দিনটো গুচি গ'ল আৰু এতিয়া আহিছোঁ, এতিয়া বাজিছে 8:30, ৰাতিৰ 8:30, আৰু আমি যাম কাইলৈ ঘৰত গুৱাহাটী। আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আৰু বিশেষ একো দেখাবলৈ নহ'ল। ৰাতিপুৱা কৈছিলোঁ যে আজিৰ দিনটো সফল হয়নে বিফল হৈ গম নাপাওঁ। মোৰ ক্ষেত্ৰত বিফলেই হৈছে, কাৰণ মোৰ গা অত্যন্ত বেয়া হৈ পৰিছে, তাৰ কাৰণে মই মাস্কহে পিন্ধি আছোঁ আৰু তাতে একো ক'ব নোৱাৰিলোঁ। গতিকে ভইচ অভাৰেই লগাইছোঁ যিমান পাৰোঁ, আৰু কিছু কৈছোঁ, যদি বেছিভাগ ভইচ অভাৰেই লগাইছোঁ হয়তো। আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিম। ডিফু আহি ভালেই লাগিলে। ইয়াতে ডে' 1ত মই চালোঁ যে কাৰ্বি ইউথ ফেষ্টিভেল, কাৰ্বি যুৱ মহোৎসৱ চালোঁ ইয়াতে। আৰু আজিৰ দিনটোত মানে ডে' 2ত আজিৰ ভিডিঅ'টোত মই দেখুৱালোঁ যে নাগালেণ্ডত ডিমাপুৰত আমি গ'লোঁ আৰু ঠাইবোৰো খুব বেছি ভাল, খুব বেছি ধুনীয়া, ডিচিপ্লিন শাসিত ঠাই আৰু চাফ চিকুণতা আছে, খুব বেছি ভালেই লাগিছে আৰু ভাল লাগিছে ইয়াতে। আৰু আহিলোঁ আজি এতিয়া, আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিম। মোৰ ডে' 2 ডিমাপুৰ ডায়েৰী #ডিমাপুৰ ডায়েৰী ভিডিঅ' আজি এইটোতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে, আৰু কিবা যদি বেয়া পালে ক্ষমা কৰিব, কিবা যদি ভুল ভ্ৰান্তি দেখা পালে ক্ষমা কৰিব, আৰু আশা কৰিছোঁ মোক এনেদৰে মৰম দি যাব। ৰ'ব, মই দেখোন নেদেখালোৱে যে মই কি ল'লোঁ তাৰ পৰা। মই বিশেষ বেছি একো লোৱা নাই। মই কৈছোঁৱে সিদিনা দিনটো মোৰ বহুত বিফল গৈছে, গতিকে মই বেছি একো লোৱা নাই। মই লৈছোঁ এটা ৱাইড লেগ জিন্স আৰু এটা বেগ। মই কৈছিলোঁ মোৰ হেৰুৱা বেগৰ কাহিনী আৰু সেই হেৰুৱা বেগটোতো নাপালোঁ, তো মায়ে এনেই এটা চিম্পল বেগ, এটা স্পাৰ্কল বেগ এটা আনি দিছে, খুব জিলিকি থকা ধুনীয়া, আৰু সেই বেগটো লৈছোঁ। গতিকে মায়ে আনি দিছে মোক সেই বেগটো লৈছোঁ। আৰু মোৰ সেই ৱাইড লেগ জিন্সটো চাব পাৰে কেনেকুৱা লাগিছে আপোনালোকে। গতিকে এইটো জিন্স লৈছোঁ মই, আৰু এইটো হৈছে মোৰ বেগ, আৰু মোৰ লগতে মই মাস্কখনো লৈছোঁ, যোনখন মাস্ক মই মাৰি আছোঁ। গতিকে এই 3টা বস্তুৱে যি মই লৈছোঁ। গতিকে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাব। আৰু শেষত সদায় দৰে ক'ম যে আপোনালোকৰ মৰমৰ অবিহনে মোৰ এই যাত্ৰাটো কেতিয়াও সম্ভৱ নহয়, গতিকে সম্ভৱ মৰম দিব মোৰ আশীৰ্বাদ দিব যাতে অনাগত দিনত মই আগবাঢ়ি যাব পাৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। নেক্সট ভিডিঅ'ত মই আকৌ লগ পাম। বাই। ৰ'ব, এতিয়ালৈকে আছে যদি থেংক ইউ। মোৰ এইটো ভিডিঅ' মই বহুত আগতে দিব লাগিছিলে, এডিট কৰাতে বহুত বেছি টাইম গ'ল। আৰু কমেণ্ট কৰিব, কমেণ্টৰ জৰিয়তে মই গম পাম যে আপোনালোকে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ তাত গৈছে নে আপোনালোকে চাইছে, গম পাম। গতিকে কমেণ্ট কৰিব। বাই বাই।